হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আই এম ভিলেজাৰ। আপোনালোকে ভাল আছানে? মই আশা কৰোঁ সকলোৱে ভাল আছা। মই আজি গৈ আছোঁ স্কুলৰ পৰা পিকনিক খাবলৈ আৰু লগতে মাকৰ পৰা টকা ল'লোঁ 200 টকা। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এতিয়া গৈ আছোঁ স্কুললৈ। মই এতিয়া আহি পালোঁ স্কুললৈ। মই এতিয়া ভিতৰলৈ গৈ আছোঁ। মই আপোনালোকক সকলোখিনি দেখুৱাম। ইয়াত সিহঁতে ক্ৰিকেট খেলি আছে। এতিয়া আবেলি 5 বাজিছে আৰু সকলোৱে ইয়াত কাম কৰি আছে। আমালোকে এতিয়া কণী খাই আছোঁ। ইয়াত আমালোকৰ বিৰিয়ানীও বনাই আছে। এইটো হৈছে আমালোকৰ স্কুল। ভাত আৰু আঞ্জা হৈ গৈছে। আমালোকৰ পিকনিকৰ মুখ্য অতিথি আহি পাইছে। মই এতিয়া আপোনালোকক দেখুৱাম। এইজন হ'ল আমালোকৰ মুখ্য অতিথি। ইতিমধ্যে আহি পাইছে। তেওঁ কিছুমান খাবলৈ দিয়া হৈছে। তেওঁ লাহে লাহে খাই আছে। ইয়াত সকলোৱে চাৰসকলৰ খোৱাৰ ব্যৱস্থা কৰি আছে।
কেনেকুৱা হৈছে ছাৰ? বঢ়িয়া। ভাল লাগিছে নে? ছাৰসকলৰ খোৱা শেষ হৈছে, এতিয়া লাহে লাহে ওলাই আছে। তাৰপিছত আমালোকে ভাত খাম। আমালোকে এতিয়া খাবলৈ বহিছোঁ আৰু সকলোৱে মোৰ লগত বহি আছে। বলো খাবলৈ আৰম্ভ কৰোঁ। ভাত ল'ব নেকি? না নলয়? না কেনেকুৱা হৈছে? ভাতবিলাক কেনেকুৱা হৈছে? ভাল হৈছে, চব্জিবিলাক বঢ়িয়া হৈছে, ভাল। বঢ়িয়া। আপনি যে মিষ্টিটা খাই আছেন তিতা না মিঠা? তিতাও নহয়, কিন্তু একেবাৰে মিঠা। একেবাৰে মিঠা নেকি? ও ভাল লাগিছে নে? ভাল লাগিছে। পিকনিকটো খাই আপনার কেমন কেনেকুৱা লাগিছে? পিকনিকটো খাই মোৰ বহুত ভাল লাগিছে আৰু মোৰ জন্য তেনেকুৱা পিকনিক কেতিয়াও খোৱা নাই। খোৱা বোৱা শেষ হ'ল। লগতে মই আপোনালোকক এটা কথা জনাওঁ যে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।